Good morning friends, আজি আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টোৰ নাম হ'ল হোৱাট ইজ GST ৰিটাৰ্ণ। যিসকল ফ্ৰেণ্ড আমাৰ GST ৰেজিষ্টাৰ্ড হয় তেওঁলোকেতো গম পাই আমি মন্থলি GST ৰিটাৰ্ণ লগাওঁ। এনেকুৱাও ক্লায়েণ্ট আছে মন্থলি GST ৰিটাৰ্ণ লগাই আছে, কিন্তু GST ৰিটাৰ্ণ মানে কি তেওঁলোকে গম নাপায়। বহুতেতো আপোনাৰ GST ৰিটাৰ্ণ মানে GST ৰিফাণ্ড বুলি ভাবে। যেনেকৈ ইনকম টেক্সত TDS কেতিয়াবা ৰিফাণ্ড পোৱা যায়, তেনেকৈ GSTটো কিবা ৰিফাণ্ড পাওঁ বুলিহে ভাবে। GST ৰিফাণ্ড নহয়, GST ৰিটাৰ্ণ। তাৰ মানে কি? এতিয়া আমি এই ক্ষেত্ৰত কথা পাতিব লৈছোঁ GST ৰেগুলাৰ যিসকলৰ ৰেজিষ্ট্ৰেশ্যন আছে, যিসকলে মাহে মাহে ৰিটাৰ্ণ লগায়। এতিয়া মাহে মাহে ৰিটাৰ্ণ লগোৱাৰ বিষয়ত হ'ল আমাৰ দুটা ৰিটাৰ্ণ আমি লগাব লাগে মাহে মাহে লগোৱাসকলৰ কাৰণে। এটা হ'ল GSTR 1 আৰু এটা হ'ল GSTR 3B। এতিয়া GSTR 1 মানে কি? GSTR 1 মানে হ'ল সেইটো ডাটা, যিটো ডাটা আমি গোটেই মাহটোৰ ভিতৰত কাক কাক আমি বিক্ৰী কৰিলোঁ। কিবা GST ৰেজিষ্টাৰ্ড পাৰ্চনক বিক্ৰী কৰিছোঁ বা আনৰেজিষ্টাৰ্ড পাৰ্চনক বিক্ৰী কৰিছোঁ। আনৰেজিষ্টাৰ্ড মাছৰ মানে যাৰ GST নম্বৰ নাই, তাৰ ডিটেইলছ আমি দিব লাগে। উদাহৰণস্বৰূপে আমি 5%ৰ আইটেম কিমান বিক্ৰী কৰিলোঁ, 12%ৰ কিমান বিক্ৰী কৰিলোঁ, 18%ৰ কিমান বিক্ৰী কৰিলোঁ, বা 28%ৰ কিমান বিক্ৰী কৰিলোঁ, বা যি এক্সেমটেড কিমান বিক্ৰী কৰিলোঁ, তাৰ ডিটেইলছ আমি ভৰাব লাগে GSTR 1ত। সেইটো হ'ল আমাৰ GSTR 1, যিটো আপোনাৰ যিসকলে মন্থলি ৰিটাৰ্ণ ফাইল কৰে তেওঁলোকৰ কাৰণে মন্থলি, যিসকলৰ কোৱাৰ্টাৰলি GSTR হৈছে তেওঁলোকৰ কোৱাৰ্টাৰলি। GSTR 1ৰ কণ্ডিশ্যন এইটোৱে যে আপুনি GSTR 1 ডাটাখিনি বৰ্তমান সময়ত প্ৰতি মাহৰ 10 তাৰিখৰ আগত ফাইলিং কৰিব লাগিব। যদি 5 তাৰিখৰ আগত আমি ফাইলিং নকৰোঁ, আমাৰ লোকচান হ'ল কি? আমি গভৰ্ণমেণ্টক লেট ফিজ ভৰিব লাগিব। কাৰণ গভৰ্ণমেণ্টে এতিয়া GSTR 1ৰ এগেইনষ্টতো লেট ফিজ ল'ম বুলি ডিচাইড কৰিছে। ছেকেণ্ডাৰী কণ্ডিশ্যন, আমি নলগালে আমাৰ পৰা কিনাসকলৰ লোকচান কি? তেওঁলোকে ইনপুটটো টাইমত নাপাব, তেওঁলোকে গভৰ্ণমেণ্টক টেক্স পে'মেণ্ট আকৌ কৰিব লাগিব ইনপুট নোহোৱাকৈ। ছেকেণ্ডাৰী কণ্ডিশ্যন GSTR 3B। GSTR 3Bটো হ'ল আমি প্ৰতি মাহে মাহে যিটো আমি চেল কৰিলোঁ আৰু পাৰ্চেছ কৰিলোঁ, চেল কৰা আৰু পাৰ্চেছ কৰা ডাটাখিনি আমি GSTR 3Bত সোমাব লাগে, য'ত আমি চেলৰ টোটেল প্লাছ পাৰ্চেছৰ টোটেল দুইটা মিক্স আপ কৰি পেলাই ডাটা বনাব লাগে। ডাটাটো বনাই য'ত আমি টেক্স পেয়েবলো কোনোবা মাহত হ'ব পাৰোঁ, কোনোবা মাহত টেক্স পেয়েবল নহ'ব পাৰোঁ। যদি আমি টেক্স পেয়েবল হয় তেতিয়া তেনেহ'লে আমি টেক্সটো পে' কৰিব লাগিব। এতিয়া নতুন স্কিমত আহিছে কোৱাৰ্টাৰলি ৰিটাৰ্ণ। কোৱাৰ্টাৰলি ৰিটাৰ্ণ স্কিমটো কি? হৈছে এতিয়া পাইছে কোৱাৰ্টাৰলি ৰিটাৰ্ণ। কোৱাৰ্টাৰলি ৰিটাৰ্ণটো কি? আপোনালোকৰ এতিয়া কোৱাৰ্টাৰলি ৰিটাৰ্ণ হৈ গৈছে। বহুকেইজনৰ যিকেইজনৰ টাৰ্ণ অভাৰ আপোনাৰ কোটি টকাতকৈ কম হৈছে, তেওঁলোকৰ কোৱাৰ্টাৰলি ৰিটাৰ্ণ হৈ গৈছে। এতিয়া কোৱাৰ্টাৰলি ৰিটাৰ্ণটো কি? কোৱাৰ্টাৰলি ৰিটাৰ্ণটো হৈছে আপোনাৰ GSTR 3B এগেইনষ্টত যিটো টেক্স হয়, আপুনি কিনা বেচা যোনটো ডিফাৰেণ্ট টেক্সটো হয়, সেই টেক্সটো আমি হয় লামচাম গোটেই ডিফাৰেঞ্চ টেক্সটো পে'মেণ্ট কৰি দিব লাগিব। আপোনাৰ 25 তাৰিখৰ আগত আমি পে'মেণ্ট কৰি দিব লাগিব। প্লাছ যোনটো GSTR 1 আমি চেলছ আমাৰটো লগাব লাগিব 3 মাহৰ মূৰত। এইখিনিতে এটা কথা আছে, কিছুমান মানুহৰ ধৰি লওক আপোনাৰ নীল ট্ৰেনজেকশ্যন থাকে, নীল, য'ত আপোনাৰ তেওঁলোকৰ কোনো ডাটা নাথাকে। তেওঁলোকে কয় আমি ডাটা নাথাকে, তাৰ এগেইনষ্টতনো আমি কি ৰিটাৰ্ণ লগাব লাগে। নীল, মোৰ আকৌ ট্ৰেনজেকশ্যন কৰা নাই। বহুত মানুহ এনেকুৱা আছে GST নম্বৰ লৈ বহি আছে যে মই ট্ৰেনজেকশ্যন নাই কৰা, মইনো কিয় ৰিটাৰ্ণ লগাব লাগে। ৰিটাৰ্ণ লগাবলৈ মোৰ একোৱেই নাই। হয়, আপোনাৰ ৰিটাৰ্ণ লগাবলৈ একো নাই, কিন্তু আপুনি ডাটাটো যদি একো নাই বুলি গভৰ্ণমেণ্টক নজনায়, গভৰ্ণমেণ্টটো আপোনাৰ ভগৱান নহয় নিজে নিজে গম পাবলৈ যে আপোনাৰ ট্ৰেনজেকশ্যন নীল। বহুত মানুহ এনেকুৱা আছে যিয়ে আপোনাৰ ট্ৰেনজেকশ্যন থাকিও ৰিটাৰ্ণ নলগায়। সেইকাৰণে গভৰ্ণমেণ্টে এটা ফেচিলিটি দিছে, নীল ৰিটাৰ্ণ হ'লেও আপোনাৰ অপশ্যন নীল বুলি এটা চিলেক্ট কৰি পেলাই GSTR 1 আৰু 3B ফাইল কৰি দিব লাগে। তেতিয়া আপোনাৰ নীল ৰিটাৰ্ণটো একচেপ্ট হয়। যদি নীল ৰিটাৰ্ণ নলগায়, বহুত এনেকুৱা ব্যক্তিও ওলাব যিয়ে আপোনাৰ নীল ৰিটাৰ্ণ নলগায়। নালাগে, নীল ৰিটাৰ্ণ লগাবলৈ কি আছে, একোত নাই, কি লগাব লাগে। নাই, তেনেকুৱা নহয়। আপুনি যদি নীল ৰিটাৰ্ণ নলগায়, আপোনাৰ যোনটো ডিউ ডেট পাৰ হোৱাৰ পিছত গভৰ্ণমেণ্টে মিনিমাম 20 rupeesকৈ পাৰ ডেজ আপোনাৰ লেট ফিজ লগায়। হয় 20 টকা, কোনো ডাঙৰ কথা নহয়।
কিন্তু 20 টকাটো একো ডাঙৰ কথা নহয়। কিন্তু 20 টকাকৈ যেতিয়া কম্পাউণ্ডত গৈ প্ৰথম মাহত আপোনাৰ 20 টকাকৈ লাগিলে, ছেকেণ্ড মাহত 40 টকা, থাৰ্ড মাহত 60 ৰুপিজ, তেনেকৈ পাৰ ডে লাগি এটা লামচাম এমাউণ্ট হয়। এনেকুৱা কৰি পেলাই কোনো ব্যক্তিয়ে 40-50 হাজাৰ পৰ্যন্ত লেট ফিজ ভৰা দেখা গৈছে। সেইকাৰণে আপোনালোকে এই ক্ষেত্ৰত কৰিবলগীয়া আছে কি, আপোনালোকৰ ৰিটাৰ্ণখিনি টাইমত লগাবৰ কাৰণে আপোনালোকে নিজৰ ডাটাখিনি টাইমত দিব লাগিব। টাইম মানে এনেকুৱা নহয় যে আপোনালোকৰ যিখিনি ডাটা আছে, ডাটাখিনি 10 তাৰিখ GST অৰ্ণৰ বোলে মন্থলি লাষ্ট ডেট 10 তাৰিখ, আপোনালোকে 9 তাৰিখে দিছে, তেনেকুৱা নহয়। আপোনালোকে পৰাপক্ষত ডাটা যোনজনে আপোনাৰ ৰিটাৰ্ণ লগায় তেওঁক 5 তাৰিখৰ আগত জমা দিবলৈ চেষ্টা কৰক। তেতিয়াহে তেওঁ আপোনাৰ ডাটাখিনি সুচাৰুৰূপে চাই ক্ৰছ চেক কৰি ভালদৰে লগাব পাৰিব। নহ'লে আপুনি লাষ্ট ডেটত দিলে ডাটা সদায় ক্ৰছ চেক কৰোঁতে গণ্ডগোল হ'ব, খেলি মেলি হ'ব, আপোনাৰ ৰিটাৰ্ণ লগোৱাতে ভুল হ'ব পাৰে। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিলে। যদি আপোনাৰ ভাল লাগিছে তলত লাইক কৰিব। থেংক ইউ।